রোদ পোয়া পরে কারণে মাটি বানুকা রোদ পোয়া পরে কারণে মাটি বানুকা খোবাদে খুল্লৰি আহিল সেউতীহঁতৰ মাক। ঘৰত কলটো বেয়া হ'ল আজি। এই ওচৰৰ সেই স্কুলখনৰ টিউবৱেলৰ পৰা পানী আনিবলগীয়া হৈছে। কাম কৰি কৰি নিজৰ ফালে অৱস্থাই নাইকিয়া হৈছে। কিবা সেই কলি হৈ গৈছোগৈ। ইমান মানে সেই কাম কৰি থাকোঁ বাহিৰত ওলাই ওলাই, নিজৰ ফালে একদম চাবলৈ সময় পোৱা নাই দেই এইকেইদিন। ঠাণ্ডাতে হাত ভৰিবোৰ ফাটিছে, গুৰু হাবো ফাটিছে, উঠ ফাটিছে। পইচাৰ অভাৱতে ভেচলিন এটাও আনিব পৰা নাই। মাৰ আকৌ চিন্তা, মই দেখিবলৈ বেয়া কাৰণে মোৰ কাৰণে দৰা নাপাব বুলি। মই বোলো হেৰি নহয়, যদিহে বোলো কোনো বিয়া নাপাতে ভালহে, ঘৰতে থাকিম, ঘৰখন চোৱা চিতা কৰিম। মোৰতো এনেও মন নাই বিয়া বাৰু হ'বলৈ। ঐ পম্পী, কি কৰি আছ? ৰাঙলী পেহী তই? অঁ মই বোলো সেই বিহুতে অহা কথা আছিলে। বিহু পিছদিনাখনি আহিব নোৱাৰিলোঁ। ঘৰখনৰ মানুহ ক'ত ওলাব পাৰিবি। যাওঁ বোলো এতিয়া সময় পাইছোঁ, এপাক গৈ আহোঁগৈ বোলে ককাইদেউ ঘৰৰ পৰা। ভালে কৰিলি আকৌ পেহী, পিঠা পনা চব আছেই, লৈ যাব পাৰিবি আৰু এতিয়া ধুনীয়াকৈ খাবও পাৰিবি। সেইবোৰ বাৰু হ'ব, এইবাৰ মই খবৰ এটা আনিছোঁ। পিছে তই হেৰি বিয়া বাৰুৰ কথা কি ভাবিছ? দৰা চৰা ওলাইছে নেকি? এই নাই, মোৰ নোৱাৰো দৰা ওলাবনে? নাই ওলোৱা। আৰু কি খবৰ আনিছ পেহী? এই ভাল খবৰ আনিছোঁ, তোৰ কাৰণেই আনিছোঁ খবৰটো। তোৰ বিয়া বয়স হৈছেহি নহয়। ঘৰতো কথাটো ভাবিছে। এই ককাইদেৱে মোক ফোন কৰি কৈছিলে বোলে ল'ৰা এটা চাবিচোন আমাৰ মাজনীৰ কাৰণে বোলে। মই বোলে হ'ব তেনে, আমাৰ ফালে আছে নহয় বোলে ল'ৰা, তাকে খবৰ এটা আনিছোঁ। পেহীক মানে তই মোৰ কাৰণে দৰা চাইছ? ক'ৰ দৰা হয়? মই যে এতিয়া বিয়াৰ কথা ভবাই নাছিলোঁ। এনেকৈ ভবাই নাছিলোঁ কৈ থাকিলে হ'ব জানো? ছোৱালী মানুহে এটা সময়ত আকৌ নিজৰ সংসাৰ নকৰিলে বুঢ়ীকালত দিগদাৰ হয় নহয়। তোৰ কাৰণে মই হেৰি কথাটো তাকে ভাবিছোঁ, আমাৰ ঘৰৰ ফালে ল'ৰাটো। হয় নেকি? মইতো আৰু কি ক'ম, মা দেউতাৰ যদি পচন্দ হয় তেতিয়া আৰু মই বিয়াত বহিবলৈ সাজু আছোঁ। পিছে এটা কথা আকৌ, মানুহজনে হেৰি আগতে এজনী বিয়া পাতিছিলে, মানুহজনী ঢুকালে। সেইজন মানুহ হ'লে তোক চাইছোঁ। কি পেহী, তই এইবোৰ কি কথা কৈছ? তই মোক এজনী বিয়া পতা এটালৈ চাইছ? তই কেনেকুৱা পেহীয়েক? আকৰি বহুত ধনী মানুহ, সেই শ্ৰদ্ধালাই ঘৰ দুমহলীয়া। আগৰ মানুহজনী বেমাৰত হেৰি পৰি ঢুকালে। সৰু ল'ৰা এটা আছে 2 বছৰীয়া। ডাঙৰ কৰিব লাগে আৰু ল'ৰাটোক, খাব লাগে থাকিব লাগে। এই ঘৰতকৈ বহুত সুখত খাব পাৰিবি তাত। আৰু তোৰ বৰণটো চাই পেলাই কোনেনো তোক হেৰি বিয়া পাতিব? এতিয়া সেই তেনেকুৱা পৰিস্থিতিত বিয়া পাতিব আৰু যোনেই নহওক। সেই ভালৰ কাৰণেহে কৈছোঁ। পেহী তই এইবোৰ কি কথা কৈছ? মই লাগিলে বিয়াই নহওঁ, মই কিয় এনেকৈ সেই এজনী অনা ঢুকুৱা মানুহলৈ বিয়া হ'ম? পেহী তই মোক তই কি বুলি ভাবিছ? লাগিলে মই ঘৰতে বহি থাকিম। আইঅ কথা শুনা তাই, তোৰ যে কটৰখন সেই বিয়া ভাঙিছে, কটৰ এটা ল'ৰাই চাবলৈ আহিলে পচন্দই নকৰে তোক। এতিয়া সেই তেনেকৈ বিয়া নহ'লে বয়স ভাতি ভাতি গৈ থাকিব, পিছত সেই মা দেউতা থকালৈকে খাবি, তাৰপিছত কোনে খাব তোক? একালত থাকিবি তই অকলে অকলে, অৱস্থা বেয়া হ'ব। ভালৰ কাৰণে কৈছোঁ, আমি কোৱা কথা, ডাঙৰে কোৱা কথা শুনিব লাগিব তই। পেহী তই মোক বেয়া নাপাবি, তোৰ এইটো কথাত মই কেতিয়াও সন্মতি জনাব নোৱাৰোঁ। লাগিলে যিয়েই নহওক, মই সেই এনেকৈ বিয়া পতা নহ'লে বিয়া নহওঁ। লাগিলে মই ঘৰতে থাকি যাম, মোৰ কোনো চখ লগা নাই বিয়া হ'বলৈ। এইবোৰৰ কাৰণে ভালকৈ ভাবি লাভেই নাই। তোক কোনটো ল'ৰাই নিব কচোন? আগতেও তেনেকৈ আমাৰ ঘৰৰ ফালৰ ল'ৰা এটা দেখুৱাইছিলোঁ, ল'ৰাটো যি একদম সেই এক্সাইটমেণ্টত আহিছিলে বোলে, সেই ফটোখন এডিট কৰি দিছিলোঁ অকণমান তোক বগা কৰি পেলানি। তাৰপিছত আৰু আহি পেলানি তোক চাই কৰি ডাইৰেক্ট ৰিজেক্ট। তাৰপৰা ঘূৰি গৈ পেলানি মোক যিখন কথা শুনাইছে বোলে, মিছামিচি বোলে প্ৰলোভন দি বোলে তেনেকৈ ছোৱালী নেদেখাব আজি পৰা বোলে। মই বোলে কথা বেয়া হৈ যাব বোলে, সেই ফটোখনত এডিট কৰি বোলে একদম ভগি কৰি দিছে বোলে। গৈ দেখিছোঁগৈ বোলে যিটোহে ৰূপ বুলিছে, একদম ভয়ে খাই গ'লোঁ বুলি কৈছে। আপোনাকনো মিছা কথা কৈ তেনেকৈ সেই ফটো দেখাবলৈ কোনে কৈছিলে? এডিট কৰিনো কিয় দেখাব লাগিছিলে হে? মোৰ যোনটো আচল ৰূপ আচল ৰং সেইটোকেতো দেখুৱাব লাগিছিলে। মিছামিচি প্ৰলোভন দি আপোনাৰ গাতে দুখ, কি দৰকাৰ আছিলে আপোনাৰ? নিজৰ ককাইদেউ ছোৱালী বুলি ইমানকৈ ভাবোঁ, কথাষাৰ ভাবিলেও বেয়া পাওঁ। এইবোৰক সেই আজিৰ পৰা একো হেৰি কৰিব নাই দেই। যেনেকৈ থাকক, যেনেকৈ খাওঁ নিজৰ কথা। বিয়া বাৰু চবৰে কপালত নাথাকে, পিছত গৈ বুঢ়ী সেই হবিকৈ ঘৰতে কোনেও নিনিব। অকণমান বয়স ভাতিয়াই যাওকচোন বাৰু, কোনে নিব চামটোক। পেহী তই মোৰ কথা চিন্তা নকৰিলেও হ'ব দে, মই যেনেকৈ খাওঁ খাম। ইমান তই ভাল ভবা হ'লে এনেকুৱা এটা মানুহ নেদেখুৱাৱে। আৰু মোক এইটো ৰূপতে যোনে পচন্দ কৰিব, ভাগ্যত আছে যদি এনেকৈ বিয়াখন, নহ'লে নাই আৰু কথা সিমানেই। দৰা নাই বুলি সেই বুলি মই জাহা তাহা মানুহ হ'লে বিয়া হৈ গোটেই জীৱনটো কান্দিব নোৱাৰোঁ নহয়। হয়নে নাই বন্ধুসকল, মই কি ভুল কৈছোঁ নেকি? আপোনালোকে কমেণ্টত জনাবচোন। মোৰ এইটো ৰং ৰূপ আৰু এইটো বৰণ দেখি যোনটো ল'ৰাই পচন্দ কৰিব, মই সেইটো ল'ৰালৈহে বিয়া হ'ম। মিছামিচি মই এইবোৰ কৰি
মই কাৰো লগত বিয়াত বহিবলৈও নাই আৰু মই সংসাৰ কৰিবলৈও নাই। আজিৰ খণ্ডটি ইয়াতে সামৰিছোঁ দেই বন্ধুসকল। পিছৰ খণ্ডবোৰ যদিহে আপোনালোকে চাবলৈ ইচ্ছুক তেতিয়াহ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন চেনেল আপোনালোকে ছাপোৰ্ট দেখুৱাব দেই বন্ধুসকল, আৰু লাইক কৰিব ভিডিঅ'টো আৰু শ্বেয়াৰ কৰিবলৈ মন গ'লে শ্বেয়াৰো কৰি দিব।